মই আছো এতিয়া বেবেজীয়া ডিমৌত। বেবেজীয়া ডিমৌ যিখন ঠাইত মই আছো এতিয়া, ইয়াত আমাৰ দেখা পাইছে যে গুৱাহাটীৰ পৰা যেতিয়া বিভিন্ন ব্যক্তি যেতিয়া নগাঁৱলৈ আহে আৰু যেতিয়া এই আমাৰ ফ'ৰলেনেদি আহে, অহাৰ লগে লগে নগাঁৱলৈ সোমাওঁতে সদায় ভুল হয়। নগাঁৱলৈ যেতিয়া সোমোৱা ৰাস্তাটো তেনেকৈ পাহৰি পেলাই কিনাৰৰ যিটো আমাৰ উজনিলৈ যোৱা পথ, সেইপিনে যাবলগীয়া হয়। আৰু যেতিয়া এই ভুলটো যেতিয়া হয়, তেতিয়া বহু দূৰ ঘূৰি পেলাই নগাঁও চহৰলৈ সোমাবলগীয়া হয়। আমাৰ ডিমৌৰ পৰা নগাঁৱলৈ সোমোৱা যিটো একমাত্ৰ পথ, এই পথটোত এখন প্ৰৱেশদ্বাৰ বা এখন তোৰণ দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ। আৰু সেই সিদ্ধান্তত আমি যোৱা প্ৰায় 1.5 বছৰ 2 বছৰ এখন তোৰণ নিৰ্মাণৰ কাম আমাৰ চলি আছিলে। আজি আমাৰ কাৰণে এটা খুব ভাল দিন। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নগাঁৱলৈ আহিব। এক বিশেষ কাৰ্যসূচীৰে নগাঁৱলৈ আহিব। নগাঁৱত তেখেতে আহি শ্বহীদ মনমোহনাথ যিটো আমাৰ পূৰ্ণাংগ মূৰ্তি তেখেতে উদ্বোধন কৰিব। আৰু লগতে আমাৰ একে সময়তে যেতিয়া আমাৰ ওচৰতে থকা যিটো গৰখীয়া থান, ঐতিহ্যমণ্ডিত গৰখীয়া থান, সেই থানো তেখেতে সেৱা ল'ব। আৰু তাৰ ঠিক আগে আগে নগাঁৱলৈ প্ৰৱেশদ্বাৰ বা নগাঁও চহৰলৈ প্ৰৱেশদ্বাৰৰ এই তোৰণখন যিখন দেখা পাইছে মোৰ পাছফালে, এই তোৰণখন তেখেতে সুপ্ৰতিষ্ঠান কৰিব। মই আশা কৰিছো যে আজি এই তোৰণখন সুপ্ৰতিষ্ঠান হোৱাৰ পাছত যিটো ভুল সদায় হৈ থাকে নগাঁৱলৈ চহৰলৈ সোমোৱাৰ ক্ষেত্ৰত, মতদ্দ বা থানলৈ যোৱাৰ ক্ষেত্ৰত, সেই ভুলটো আৰু হয়তো নহ'ব। ৰাইজে আহিয়েই এই তোৰণখন দেখা পাব। ইয়াৰ তলেদি সোমালে নগাঁও চহৰ বা মতদ্দ বা থান যাবৰ কাৰণে ৰাইজৰ মানে সুবিধা হ'ব। ধন্যবাদ।